নমস্কাৰ মই জয় সূৰ্য বৰা আজি কেইটামান কথা ক'ব কাৰণে আহিলোঁ বিশেষকৈ দশম শ্ৰেণীত পঢ়ি থকা যোনখিনি ছাত্ৰ ছাত্ৰী আমি পঢ়ি আহিছোঁ দশম শ্ৰেণীতে 2013-14 বৰ্ষত মই মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া আমিও অনুভৱ আছে আমাৰ ক্লাছ 10ত আমিও পঢ়ি আহিছোঁ ক্লাছ 10ৰ সময়খিনিত আমাৰ কি কৰিবলৈ বেছিকৈ মন যায় আৰু কি নকৰিবলৈ মন যায় সেই সকলোখিনি আমাৰ মনত আছে তাৰে ওপৰত আমি কেইটামান কথা ক'ম বিশেষকৈ আমাৰ ক্লাছ 10 পোৱাৰ লগে লগে আমি জানো যে 3 ইয়াৰ্ছ 14 15 16 17 18 19 এই 3 ইয়াৰ্ছ কিটা আমাৰ কাৰণে বহুত মানে সংকটজনক এইখিনি সময়ত আমাৰ কি হয় যোনবিলাক হৰমন আছে টেষ্টষ্টেৰন হৰমন এষ্ট্ৰজেন এই হৰমন বিলাকো কি হয় ফুললি এক্টিভেট হৈ যায় আৰু এই হৰমন বিলাকে আমাৰ কিছুমান কি হয় আমাৰ দেহৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে তাৰ ওপৰত আমাৰ যোনটো মগজুৰ যোনটো নিয়ন্ত্ৰণ সেই নিয়ন্ত্ৰণটো কিছু পৰিমাণে আমাৰ কি হয় লৰচৰ হয় যাৰ ফলত আমি কি কৰিব নোৱাৰো আমি নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰো তো মোৰ এটা কথা কি জানানে মই মানে ক্লিয়াৰলি কৈছো কাৰণ আমি হৈছো কি 2014ত মই মেট্ৰিক দিছো তথাপিও আমি আধুনিক জগতখনৰ লগত আমি সম্পূৰ্ণৰূপে জড়িত আমি জানো মানে কাৰণ আমি ছাত্ৰ ছাত্ৰীৰ লগত মানে প্ৰত্যেক বছৰীয়া সম্পৰ্কত থাকো তেওঁলোকৰ লগত ৰিলেচনত থাকো আমি এজ এ টিচাৰ ষ্টুডেণ্ট তো তেওঁলোকৰ মনোভাৱবিলাক আমি সুন্দৰকৈ বুজি পাওঁ তো এই সময়খিনিতে আমাৰ কি কৰিব মন যায় ভাল পাবলৈ মন যায় বা নহলে কি কৰিব মন যায় বেলেগ বা আমি ক্লাছ 10ত পাইছো বা আমি পঢ়িবলৈ পাম যে বিপৰীত লিংগৰ প্ৰতি আমাৰ কি হয় আকৰ্ষণটো বাঢ়ে আৰু সেই কাৰণে আমাৰ কি হয় ভাল পোৱা যোনটো মনোভাৱ সেই মনলৈ সেই বস্তুটো আহে আৰু আহিব যদি নাহে তেতিয়াহে প্ৰব্লেম আছে আহাটো মানে স্বাভাৱিক কথা আহাটোত প্ৰব্লেম নাই কিন্তু আমি তাক কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিম তাৰহে আমি চিন্তাধাৰা ৰাখিব লাগিব কাৰণ চোৱা আমি যদি এতিয়া সম্পূৰ্ণৰূপে সেইবিলাকত আমি সোমাই যামগৈ বিশেষ ক্লাছ 10ৰ ষ্টুডেণ্টখিনি তাত সোমাই যোৱাৰ লগে লগে কি হৈ যাব আমাৰ গোটেই জীৱনৰ মানে ক শ্ৰেণীৰ পৰা আমিতো তেতিয়া ক শ্ৰেণী বুলি কওঁ ক খ গ এনেকৈ আছিলে নহ'লে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী এনেকৈও কয় প্ৰথম দ্বিতীয় তৃতীয়ৰ পৰা আদি কৰি এতিয়া দশম শ্ৰেণী পালোঁ আমি 10 বছৰ মনত আছেনে বাৰু কটো যে 3টা ভাগ দি পেলাই একাডাল দি পেলাই কটো হৈছিলে তো সবৰে মনত আছে আমি তেনেকৈ পঢ়ি আহি পেলাই এতিয়া বৰ্তমান সময়ত যেনেকৈ আমাৰ কয় ন যে প্ৰথম বৰ্ণ তাৰপিছত শব্দ বাক্য তাৰপিছত আহি গ'ল কি এটা পেৰাগ্ৰাফ লিখিব পৰা হলো কবিতা লিখিব পৰা হলো গদ্য লিখিব পৰা হলো এতিয়া যিকোনো প্ৰশ্নৰ উত্তৰ লিখিব পৰা হলো আমি দীঘল ৰচনা লিখিব পৰা হলো তো একেদিনাই আমাৰ হোৱা নাছিলে কিন্তু ইমান কষ্টৰ মূৰত আমি আহি পেলাই আজি কি পাইছোহি এইখিনি অৱস্থা পাইছোহি তো আমাৰ মা দেউতাৰ এটা সপোন আছিলে সৰুৰ পৰাই যে আমাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে গৈ পেলাই ডাঙৰ হৈ কিবা এটা কৰিব এটা কথা হ'ল মই কৈ আছো কি যে তোমালোকে এটাহে মনত সংকল্প ৰখা যে এই বছৰটোত আমি কোনো কাৰণত যোনে যি নকৰক এই বছৰটো কোনো কাৰণত আমি আমাৰ নিজৰ কৰ্তব্যৰ পৰা অব্যাহতি নলওঁ কোনো কাৰণত নলওঁ মই তোমালোকক গোটেই জীৱনটোৰ সময়খিনি বিচৰা নাই মই খালি বিচাৰিছোঁ যে ক্লাছ 10ৰ সময়খিনি তোমালোকে এটলিষ্ট ভালদৰে পাৰ কৰা ক্লাছ 10 আমাৰ মা দেউতা আমাৰ জীৱনটো গঢ়িবলৈ কাৰণে বেছি সময় নালাগে যে আমি যদি এই 3-4টা বছৰ যদি ভালদৰে পঢ়ি শুনি পেলাই কিবা এটা কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব ভৱিষ্যতটো কেনেকৈ গঠন কৰিম কেনেকৈ গঠন হ'ব বা নহ'ব সেইটো আমি নিজে ডিচাইড কৰিব লাগিব বেলেগে আমাক ডিচাইড কৰি দিব নোৱাৰে মা দেউতাৰ কাৰণে মা দেউতাৰ পেট কাটি তেওঁলোকৰ খোৱাৰ লগত কম্প্ৰমাইজ কৰি হ'লেও তোমালোকক পঢ়াইছে ফিজ দিছে কিতাপ কিনি দিছে বহি কিনি দিছে বুজি পাইছানে তো সেইখিনি ইমান কষ্টৰ ফল আমি এই 2-3 বছৰতে আমি যদি মানে পৰিশোধ নকৰোঁ তেতিয়াহ'লে 25 বছৰ বয়সত 30 বছৰ বয়সত আমি ৰিয়েলাইজ কৰিম যে আমি কি কৰিলোঁ আমি মেট্ৰিক দিওঁতে ভালদৰে নপঢ়িলোঁ কিয় বুজি পাইছানে মেট্ৰিক দিওঁতে ভালদৰে নপঢ়িলোঁ হায়াৰ ছেকেণ্ডেৰী ভালদৰে নিদিলোঁ ৰিজাল্ট ভাল নহ'ল যাৰ ফলত আজি কি কৰি আছোঁ আমি তেনেকুৱা নিচিনা ৰিয়েলাইজ হ'ব আমি মানে বহুত ল'ৰা ছোৱালী পাওঁ 25 বছৰ বয়সত আহি পেলাই ৰিয়েলাইজ যে মই একোৱে কৰিব নোৱাৰিলোঁ এতিয়া মই এনেকুৱা হৈছে মই গৈ পেলাই কোনোবা 12,000 টকীয়া 15,000 টকীয়া চেলাৰী কোনোবা এটা অফিচত আমি প্ৰাইভেট জব কৰি থাকিবলগীয়া হৈছে এনেকুৱা কণ্ডিশ্যন হৈ যায়গৈ তাৰ বাবে আমি কৈ আছোঁ যে যিটো লেভেলতে থাকা কিয় তোমালোকে এতিয়াৰ পৰাই পঢ়িবলৈ যত্ন কৰা পুৰা সুন্দৰ আৰু দ্ৰুতগতিত জীৱনৰ 5% এটা সময় মা দেউতাক দিয়া তোমাৰ নিজৰ কাৰণে দিয়া এই 5% সময়টো তুমি যদি 60 বছৰ জীয়াই থাকা তাৰ ভিতৰত 2 বছৰ তুমি সময় এটা দিয়া 1 বছৰ এতিয়াতো বাদ দিলোঁ 2 বছৰ এতিয়া 8 মাহমান সময় আছে মাত্ৰ এই 8 মাহ সময়টো তোমালোকে নিজক দিয়া তোমালোকৰ ফেমিলিক দিয়া বাকি একো চিন্তা মনলৈ নানিবা এই 8 মাহ সময় যদি তুমি ভালদৰে পঢ়িলা নহয় ৰিজাল্ট তুমি চাবা তোমাৰ 1 মাহ পঢ়াৰ লগে লগে তোমাৰ মনত এনেকুৱা এটা কনফিডেন্ট আহিব নহয় সেই কনফিডেন্টটোৱে তোমাক ক'ৰ পৰা ক'লৈ যাব তুমি চোৱা তুমি 1 মাহ নালাগে মই কৈছো তুমি 15 দিন সময় পঢ়া
15 দিন সময় তুমি এনেকুৱা এখন ৰুটিন বনোৱা যে সন্ধিয়া 6 বজাৰ পৰা মই 11:30 বজালৈকে কোনো কাৰণত টেবুলৰ পৰা নুঠো আৰু তাৰ অৰ্থ এইটো নহয় যে এটা সাবজেক্টতে লাগি থাকিম তেনেকুৱাও নহয় আমি সব সাবজেক্ট মেনেজ কৰি চলিব লাগিব তাৰ কাৰণে আমি ৰুটিনো প্ৰভাইড কৰি দিছো এবাৰ 11:30 বজালৈকে যে বেলেগ চিন্তালে মই নাযাওঁ 11:30 বজাত ভাত খালো শুই দিলো বাস ৰাতিপুৱা 4 বজাত মই উঠিবই লাগিব আৰু এনেকুৱা কথা নহয় যে 8 ঘণ্টা শুবই লাগিব বুলি কতো লিখা নাই 8 ঘণ্টা শুব লাগে বুলি আমি মানুহে বনাই লোৱা কথা এইবিলাক 8 ঘণ্টা শুব লাগে নুশুলে ক্ষতি হয় তোমাৰ স্বাস্থ্যৰ কাৰণে কিমানখিনি সময় শুলে তুমি কোনো ধৰণৰ ক্ষতি নহয় তোমাৰ টোপনি নধৰে সেইখিনি সময় তুমি মেইনটেইন কৰি ৰখা আৰু সপোনটো অলপ ডাঙৰ দেখা তেতিয়া তোমাৰ টোপনিটো কমি যাব যদি সপোনটোহে আমি দেখো যে যেনে তেনে মই ফাৰ্ষ্ট ডিভিজনটো পাই গ'লে হ'ল যেনে তেনে মই মেট্ৰিকটো পাছ কৰি গ'লে হ'ল তেনেকৈ হ'লে আমাৰ সপোনটো ডাঙৰে নহ'ব তেতিয়াহ'লে আমি অলপ ডাঙৰকৈ সপোনটো দেখিলেহে আমি ডাঙৰকৈ ৰিজাল্টটো আশা কৰিব পাৰিম তো মোৰ এটাই অনুৰোধ তোমালোকে ভালদৰে পঢ়া এটা জুনুন লোৱা এটা মানে জোশ লোৱা সেই জোশটোত কাম কৰি যোৱা তেনেকুৱা উদাহৰণ বহুত আছে আমাৰ বুজি পাইছনে তো মোৰ এটাই কথা এই সময়খিনি তোমালোকে কেৱল নিজক দিয়া পঢ়া শুনাক দিয়া মা দেউতাক দিয়া এনেকুৱা এটা জেগা পাবাগৈ যোনটো জেগাৰ পৰা তোমালোকে আহি মোক ক'ব লাগিব যে হয় যে আমাক জয়দাই ঠিক কথাই কৈছিলে বুজি পাইছানে বাৰু ঠিক আছে থেংক ইউ